আজি আমাৰ BTC ছেক্ৰেটাৰিয়েটত আপোনালোকৰ উপস্থিতিত প্ৰেছ মিট দিয়াৰ উদ্দেশ্যটো হ'ল যে আমাৰ BTC চৰকাৰ হোৱাৰ লগে লগে আমি ষ্ট্ৰীমলাইন কৰিছিলোঁ আৰু পলিচি মেকিং কৰিছিলোঁ যে BTCত যি অৰ্থ চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক বা ষ্টেট গভৰ্ণমেণ্টেই হওক BTCত যিটো টকা আহে SOPDৰ মাধ্যমত সেই টকাটো আমি কেনেকৈ BTC 33 লাখ পপুলেশ্যনৰ কাৰণে আমি প্ৰপাৰলি ইউটিলাইজ কৰিব পাৰোঁ সেইটো আমাৰ মাজত পলিচি এটা হৈছিলে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ প্ৰত্যেক CSDক লৈ পেলাই। তো আমাৰ Btr চৰকাৰৰ আমাৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু নিৰ্দেশত আমি সকলোৱে কাম কৰি আছোঁ আৰু আজি এটা সুখবৰ Btr-বাসী ৰাইজক দিবলৈ সাজু হৈছোঁ। সেইটো হ'ল যে চিফ ছাৰৰ ডিপাৰ্টমেণ্টত WPT আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টত দুটা স্কিম লঞ্চ কৰা হৈছে। এটা স্কিম হ'ল আপোনাৰ জ্ঞান চৰাং আৰু এটা হ'ল আপোনাৰ অঞ্চয় বিথাংখী। জ্ঞান চৰাংটো হ'ল আপোনাৰ বহুত এনেকুৱা দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰী আছে যে টকা পইচাৰ অভাৱত আৰ্থিক অৱস্থা বেয়া থকাৰ কাৰণত পঢ়া শুনা ভালকৈ কৰিব নোৱাৰে। ইভেন আপোনাৰ গভৰ্ণমেণ্টে ড্ৰেছ হওক, কিতাপ হওক বা এডমিশ্যন হওক যিমানেই সহায় কৰে তথাপিও উপৰন্ত কিছুমান খৰচা ষ্টুডেণ্টসকলৰ লাগে। যেনেকুৱা ধৰক আজি গভৰ্ণমেণ্টৰ পৰা যদি ড্ৰেছো দিয়া হয় সেই ড্ৰেছটো কেতিয়াবা বেয়া হৈ যায় বা এনেকুৱা কিতাপ দিয়া হয় কিতাপটোও কেতিয়াবা হেৰাই যায় বা বহুত দূৰ স্কুল অহা যোৱাৰ কাৰণে ভাড়া লাগি যায়। তো যাৰ কাৰণে চিফ ছাৰে স্পেচিয়েলি ষ্টুডেণ্টসকলৰ কাৰণে এই জ্ঞান চৰাং যি আঁচনিটো লঞ্চ কৰিছে। সেই জ্ঞান চৰাং আঁচনিৰ জৰিয়তে আমি এইবেলি SOPD WPT ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি 9,200 ষ্টুডেণ্টক আমি জ্ঞান চৰাঙৰ যোগেদি আমি আৰ্থিক পুঁজি দিছোঁ। 9,200 ছাত্ৰ ছাত্ৰী আজিৰ দিনত আমাৰ ডিপাৰ্টমেণ্টেলি চেৰিমনিয়েলভাৱে MCLA-সকল ডিষ্ট্ৰিবিউট কৰি আছে। আৰু অঞ্চয় বিথাংখী যিটো আপোনাৰ WPT ডিপাৰ্টমেণ্টৰ বহুত এনেকুৱা দুখীয়া দৰিদ্ৰ পৰিয়ালৰ দোকানৰ দ্বাৰা আছে যে কেতিয়াবা দোকান খুলিলেও ভনি চনি নহয়, 100 টকা বিক্ৰী কৰিব নোৱাৰে। এনেকুৱা বহুত আমাৰ বাইদেউসকল আছে যে ভাপা পিঠাৰ দোকান কৰি খাই আছে, চাহৰ দোকানত ছাৰ্ভাইভ কৰি আছে। তো এনেকুৱা ক'ভিডৰ পিছত বহুত দোকানদাৰ এনেকুৱা মানে ফাইনেন্সিয়েলি কলাপছ হৈ গৈছে। সেইটো চাই পেলাই আমাৰ চিফ ছাৰে সিদ্ধান্ত লৈছে যে দুখীয়া ভেণ্ডৰসকলক আমি WPT ডিপাৰ্টমেণ্টৰ মাধ্যমতে আমি যাতে সহায় কৰিব পাৰোঁ। সেনেকুৱা আৰু 9,200 পৰিয়ালক WPT ডিপাৰ্টমেণ্টৰ পৰা আপোনাৰ দৰিদ্ৰ ভেণ্ডৰ দোকানদাৰসকলক টকা আৰ্থিক মানে অনুদান দিয়া হৈছে। আৰু লগতে মোৰ হেল্থ ডিপাৰ্টমেণ্ট মোৰ হেল্থত চিফ ছাৰৰ নিৰ্দেশ মৰ্মে আমি সকলোৱে বহি পেলাই সিদ্ধান্ত লৈছোঁ মিটিঙত যে বহুত এনেকুৱা দুখীয়া মানে পৰিয়াল আছে যে পেচেণ্টসকল আছে যে টকাৰ অভাৱত ভালকৈ ট্ৰিটমেণ্ট কৰিব নোৱাৰে। সেনেকুৱা হেল্থ ডিপাৰ্টমেণ্টৰ পৰাও প্ৰত্যেক MCLA-ক 10 লাখ টকাকৈ আৰ্থিক অনুদান দিয়া হৈছে। সেই 10 লাখ টকাৰ মাধ্যমত আমাৰ MCLA-সকল নিজা নিজা সমষ্টিৰ যিমান দুখীয়া পেচেণ্টসকল আছে তেখেতসকলকো আৰ্থিকভাৱে সহায় কৰা হৈছে। তো এই তিনিটা আঁচনি এইবেলি আমি Btr চৰকাৰৰ পৰা দুখীয়া দৰিদ্ৰ ৰাইজৰ কাৰণে আমি আগবঢ়াই দিছোঁ। আৰু চিফ ছাৰৰ কথাটো আমি যে চিফ ছাৰৰ নেতৃত্বত আমি গভৰ্ণমেণ্ট চলাই আছোঁ। তেখেতৰ সদায় এটা দৃষ্টিভংগী যে আগতে যেনেকুৱা ধৰক টকা পইচা দি সূতা আৰু কম্বল প্ৰকিউৰমেণ্ট কৰা হৈছিলে, তো সেই সূতা কম্বল কোনোবা পৰিয়ালে হয়তো 100 টকা পাইছে বা 200 টকাৰ সূতা পাইছে বা কম্বল যদি এটা দিব লগা হয় তেনেহ'লে সেই কম্বলৰ ৰেট আপোনাৰ 300 টকা থাকে বা 400 টকা থাকে বা মেক্সিমাম 500 টকাই থাকে। তো আজি ইমান 1000 টকা পাইছে ল'ৰা ছোৱালীসকল আৰু আমাৰ দৰিদ্ৰ দোকানদাৰসকল, বেমাৰী ব্যক্তিসকল। সেইকাৰণে মই আমাৰ চিফ ছাৰ BTCৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ যাচিছোঁ, কাৰণ তেখেতৰ এই ধুনীয়া আৰু প্ৰপাৰ সঠিক চিন্তাৰ কাৰণে আজি Btr-বাসী ৰাইজ বহুত লাভান্বিত হ'ব। আৰু এইটো কথা স্পষ্ট যে চিফ ছাৰ আৰু অনাগত দিনত এইটো মানে তেওঁ কেতিয়াও নিবিচাৰে যে আমাৰ SOPD টকা দি
কোনোবা ডিপাৰ্টমেণ্টত সূতাৰ ছাপ্লাই হওক বা কোনো কম্বলৰ ছাপ্লাই হওক। এই টকাটো প্ৰপাৰ ইউটিলাইজৰ কাৰণে দৰিদ্ৰ পৰিয়ালক কেনেকৈ আমি সহায় কৰিব পাৰোঁ সেইটো আমি চৰকাৰে সদায় আমি পলিচি বনাই আছোঁ। আৰু অনাগত দিনত আৰু বহুত কেইটা আঁচনি চিফ ছাৰে ভাবিছে, আৰু ভাবার লগে লগে যাতে সেই আঁচনিবিলাকো আমি আজি যেনেকৈ 3টা জ্ঞান চৰাং, অনচাই বিতাংশী আৰু হেল্থ ডিপাৰ্টমেণ্টৰ দুখীয়া পেচেণ্টসকলক সহায় কৰা, এনেকুৱা যাতে আমি অহা দিনত আৰু আগবঢ়াই লৈ যাব পাৰোঁ। সেইকাৰণে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আজি এই প্ৰেছ মিট, যে অপজিশ্যনে সদায় কৈ থাকে যে কি কৰিছে প্ৰমোদ বড়ো চৰকাৰে, কি কৰিছে কি কৰা নাই, এইবিলাক সদায় কৈ থাকে। আজি সেইকাৰণে আপোনাৰ সংবাদৰ জৰিয়তে মই বিটিআৰ বাসী ৰাইজক এইটো জনালোঁ এজ এ স্প'ক্স পাৰ্চন। মোৰ লগত আছে মোৰ সতীৰ্থ আমাৰ ভাতৃপ্ৰতিম উইলছন হাজদা ডাঙৰীয়া, লগতে আছে আমাৰ চিফ ছাৰৰ পলিটিকেল এডভাইজাৰ মাধৱ ছেত্ৰী ডাঙৰীয়া। তো আমি তিনিজনে আজি এই বিটিআৰ বাসী ৰাইজক আপোনালোকৰ জৰিয়তে এই সংবাদটো দিবলৈ বিচাৰিছোঁ যে ইমান হাজাৰ পৰিয়াল আজি উপকৃত হ'ল, লাভান্বিত হ'ল। প্ৰত্যেক সমষ্টিক ভিত্তিত এটা চেৰিমনিয়েলভাৱে 5,000কে দিয়া হৈছে, আৰু দৰিদ্ৰ ভেণ্ডৰ দোকানদাৰসকলক 5,000কে দিয়া হৈছে। আৰু বেমাৰৰ কোনোবা বেমাৰৰতো কোনো কাৰোবাৰ কিডনিৰ ডিজিজ, কাৰোবাৰ কেঞ্চাৰ ডিজিজ, কাৰোবাৰ ধৰক বেলেগ ভয়ংকৰ আৰু বেমাৰ আছে, সেইবিলাক বেমাৰীসকলকো মানে বেমাৰ অনুযায়ী কোনোবা 10,000, কোনোবা 20,000 এনেকুৱা দিয়া হৈছে। জ্ঞান চৰাং 9,200 আৰু অনচাই বিতাংশীয় 9,200, তাৰমানে 9 18,000 আৰু 200 400, 18,400 পৰিয়াল আজি বেনিফিটেড হৈছে, মানে তাকে দিয়া হৈছে। আমাৰ বহুত এনেকুৱা দোকানদাৰ বাইদেউ আমি দেখা পাওঁ যে পিঠা বিক্ৰী কৰে ৰাস্তাৰ কিনাৰত, 2টা 3টা পিঠা বিক্ৰী হ'লে তাৰ সংসাৰ চলে, নহ'লে নহয়। তো সেইমতে চিফ ছাৰে এই দুখীয়া ভেণ্ডৰ সকলকো এই 5,000 টকাৰ মানে আগবঢ়ানি মানে হেল্পৰ সুবিধাটো দিছে। সেইকাৰণে আজি মই EM হিচাপে আনন্দিত, আৰু আপোনালোকৰ জৰিয়তে বিটিআৰ বাসী ৰাইজকো এই মেছেজটো দিবৰ কাৰণে আনন্দিত। একদম দুখীয়া পৰিয়াল ক্ৰাইটেৰিয়া, এতিয়াবা যদি কোনোবা কেঁচামাল দোকান বহুত ডাঙৰ ভেণ্ডৰ, তাৰ বিক্ৰী ডেইলি ধৰক 2,000 3,000 টকা, সেইটো নহয়। যোন দোকানদাৰ দিনতে 100 টকা বা 200 টকা বিক্ৰী কৰে, সেই দোকানদাৰবিলাকৰ কাৰণে তেওঁলোকে জানে কোনটো দোকান খুব কমজোৰি, তো সেইমতে লিষ্ট ছাবমিট কৰা হয়, সেইমতে পায়। ৰিকমেণ্ডৰ কথা আছে। আপোনাৰ যদি দোকান সঁচাই আপুনি এটা দোকান দিছে, দোকানটো নচলে, আপোনাৰ পুঞ্জি মাত্ৰ 2,000 টকা, তেনেহ'লে গভৰ্ণমেণ্টে নিশ্চয় আপোনাক সহায় কৰিব দোকানটো অলপ ডাঙৰ হ'বৰ কাৰণে, বিক্ৰী বাৰ্তা হ'বৰ কাৰণে। নাম এডুকেশ্যনৰ যিটো আছিল সেইটো হ'ল জ্ঞান চৰাং, আৰু আপোনাৰ WPT ডিপাৰ্টমেণ্টৰ পৰা যিটো অনচাই বিতাংশী যিটো হৈছে সেইটো WPT ডিপাৰ্টমেণ্ট 9,200 আশা ৰাখিছোঁ অনাগত দিনত নেক্সট ইয়াৰত SOPT ফাণ্ডৰ পৰা আমি হয়তো আৰু বেছি পৰিয়ালক দিবলৈ সক্ষম হ'ম। চৰকাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলি থকা চৰকাৰ, এইখিনিয়ে আমি যত্ন কৰি আছোঁ এজ এ টিম, যে যিমানখিনি ৰিচোৰ্চেছ বা যিমানখিনি ফাণ্ড আহিব আমাৰ BTCৰ কাৰণে বা BTC বাকী ৰাইজৰ কাৰণে, সেইখন আমি মেক্সিমাম বেনিফিটছ যাতে আমি ৰাইজক দিয়াব পাৰোঁ। আৰু সেইখিনিয়ে এই বছৰ যিটো পূৰণ হ'ল, বিশেষকৈ আমাৰ এই 2টা আঁচনি যিটো আপোনালোকৰ সন্মুখত আমাৰ অৰূপদে ডাঙৰীয়াই গাই দিলে, জ্ঞান চোৰাং আৰু অনচাই বিতাংশী, এইখিনি এইবাৰ আমি লঞ্চ কৰিছোঁ বা আৰম্ভ কৰিছোঁ। আৰু লগতে হেল্থ, আমি জানো যে বহুত দৰিদ্ৰ বা তেনেকুৱা ধৰণৰ পৰিয়ালৰ মানুহ আছে যিবিলাকে সঁচাকৈ ভাল ট্ৰিটমেণ্টৰ কাৰণে যাব নোৱাৰে, বা তেনেকুৱা ধৰণৰ টকা পইচাৰ নাটনি হয় বা অভাৱ হয়। তো তেনেকুৱা তেখেতসকলৰ কথাও চিন্তা কৰা হ'ল, আৰু এইখিনিয়ে কথা সিদ্ধান্ত লোৱা হ'ল যে তেখেতসকলক এজ পাৰ দেয়াৰ ডিজিজ বা ছিকনেছ বা এইলমেণ্ট যাতে আমি অকণমান তেখেতসকলক সকাহ দিব পাৰোঁ, সহায় কৰিব পাৰোঁ, আৰু সেইখিনিও তেখেতসকলক মানে এটা সহায় যাতে আমি আগবঢ়াব পাৰোঁ। আৰু আমি কথা আলোচনা কৰি আছোঁ এইটোৱেই যে হেল্থৰ বিষয়টো এনেকুৱা ইমাৰ্জেঞ্চি বিষয় হয়, কেতিয়াবা ধৰক ইমাৰ্জেঞ্চি হৈ যায়, কিবা অসুবিধাত পৰি গ'ল, তো সেইটোত অকণমান ডিলে হৈ আছিল। আমিও ছিষ্টেম যত্ন কৰি আছোঁ, ছিষ্টেমটো বা মেকানিজমটো এনেকুৱা বনাবলৈ যাতে ইমিডিয়েটো যাতে আমি সহায় কৰিব পাৰোঁ। আৰু সেইটোৰ কাৰণে অহা দিনবোৰত আমাৰ মানে হাতত কেইটামান আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ, যে যিবিলাক যেনেকুৱা ধৰণৰ ধৰক এটা ব্লাড টেষ্টৰ কাৰণে যেতিয়া যোৱা হয় বা বিভিন্ন ধৰণৰ টেষ্টৰ কাৰণে যোৱা হয়, হেল্থৰ কাৰণে আপোনাৰ কি ইছ্যু হৈ আছে, মানে ইনষ্টল কৰা থাকিব, তাতে তেখেতসকলে যদি 2 ড্ৰপ তেনেকুৱা ধৰণৰ প্ৰভিজন থাকিব, ব্লাড দিয়ে, গোটেইখিনি তেখেতসকলৰ যিটো বেমাৰী সেইটোৰ এটা
ৰিপৰ্ট ওলাই আহিব এটা ATMৰ নিচিনা তো সেইবিলাক ক্ষেত্ৰত আমি আগবাঢ়ি আছোঁ লাহে লাহেকৈ যাতে সেই হেল্থৰ ফেচিলিটিটো যাতে আমি দিব পাৰোঁ আৰু লগতে এইখিনিয়ে কথা আমি ফ'কাছ কৰিছোঁ যে মানুহৰ স্বাস্থ্য ভাল থাকিলে আৰু তেখেতসকলক সেইটো সুবিধা আমি আগবঢ়াই দিব পাৰিলে তেখেতসকলে নিজে অৰ্জন কৰিব পাৰিব ইনকাম কৰিব পাৰিব আৰু নিজৰ পৰিয়ালকো তেখেতসকলে সহায় কৰিব পাৰিব এজ ৱেল এজ নিজৰ ল'ৰা ছোৱালীবিলাকৰ ভাল দেখভাল কৰিব পাৰিব সেইকাৰণে হেল্থৰ বিষয়ত আমি বিশেষ গুৰুত্ব দিছোঁ বা বিশেষ গুৰুত্ব প্ৰদান কৰিছোঁ আৰু লগতে এডুকেশ্যন ছেক্টৰত আমি বিশেষ ফ'কাছ এইকাৰণেই দিছোঁ আপোনালোকে চাইছে যে আমাৰ বিভিন্ন টিচাৰ্ছবিলাকক আমাৰ দিল্লীতো পঠোৱা হৈছিল এক্সপ'জাৰৰ কাৰণে আৰু পঠোৱা হ'ব ফেজ ৱাইজত আৰু লগতে যিমান আমাৰ চৰকাৰী স্কুল আছে অনুষ্ঠান আছে তাতে যিটো ইমান দিন কোৱালিটিৰ যিটো কম্প্ৰমাইজ হৈ আছে সেইটো যাতে আৰু নহয় সেইখিনিত আমি আগবাঢ়ি আছোঁ আৰু এজ অফ নাও ইমিডিয়েট তেখেতসকলক আমাৰ ষ্টুডেণ্টছবিলাকে যিটো প্ৰব্লেমছ বা চেলেঞ্জেছ ফেচ কৰি আছে সেইটো যাতে মিট কৰিব পাৰোঁ সেইকাৰণে আমাৰ জ্ঞান চিৰাং বুলি যিটো স্কিম সেইটো লঞ্চ কৰা হৈছে যাতে তেখেতসকলে অকণমান সকাহ পায় হেল্প পায় আৰু যিটোৰ কাৰণে তেখেতসকলে এডুকেশ্যনৰ পৰা বা কোৱালিটি এডুকেশ্যনৰ পৰা অলপ ডিপ্ৰাইভ হৈ আছিল কাৰণ ৰেগুলাৰ হয়তো যাব পৰা নাই সেইটোৰ পৰা যাতে ডিপ্ৰাইভ নহয় এজ অফ নাও এইটো টেম্পৰাৰী ৰিলিফ বুলি ক'ম কিন্তু আমি লং ৰাণত এইটোৱে চিন্তা কৰিছোঁ যে ইচ এণ্ড এভৰি গভৰ্ণমেণ্ট ইনষ্টিটিউট শুড মানে প্ৰভাইড কোৱালিটি এডুকেশ্যন মানে তাতে কোনো কম্প্ৰমাইজ হ'ব নালাগে সেইপিনে আমি আগবাঢ়ি আছোঁ লাহেকৈ তো আমাৰ বৰ্তমান চৰকাৰৰ এইখিনিয়ে চিন্তাধাৰা যে আমাৰ যিমানখিনি ৰিচোৰ্চেছ আহিব ফাণ্ডছ আহিব তাৰ পৰা মেক্সিমাম বেনিফিট কেনেকৈ আমি ৰাইজক দিব পাৰিম ষ্টুডেণ্টছবিলাকক দিব পাৰিম আমাৰ যিমান বিশেষকৈ ইকনমিকেলি বিকাশ गोग्गो आदार जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइभलिहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन जानबुं नम्बरा जाबाय 8011748256 जानबुं नं 8011748256